Hi everyone, good evening. Good evening. Mile koise jehetu sai 4টা বাজি গ'ল এতিয়া 5টাই বাজিব হ'ল আৰু পুনৰ আপোনালোক সকলোকে পপুলাৰ ষ্টাডি ইউটিউব চেনেলৰ অন্যটি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে নিশ্চয় মোৰো ভালে আৰু মই ভিডিঅ' কন্টিনিউ দিব পৰা নাই আৰু আজি ভিডিঅ'টো মই ইদিনা আপোনালোকক কৈছিলোঁ যে মই মেলালৈ যাওঁতে দুখনমান কিতাপ আনিছিলোঁ আৰু কি কিতাপ আনিলোঁ আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ আৰু সেইকাৰণে আজি ভিডিঅ'টো কৰিলোঁ আৰু লগতে এটা সৰু ৰেচিপি ভিডিঅ' আছে যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি কোনোবা নতুন ভিউৱাৰ্ছ আহিছে মোৰ চেনেলত প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে চাব পাৰে আৰু তেন্তে আহকচোন যাওঁ ভিডিঅ'টোৰ মাজলৈ মইনো কি কিতাপ আনিলোঁ মেলাৰ পৰা তাকে চাই লওঁ আৰু প্ৰথমখন কিতাপ আনিছিলোঁ ৰঞ্জু হাজৰিকাৰ অচিন দ্বীপৰ কাহিনী আৰু ভয়ংকৰ পৰুৱা এখন সৰু কিতাপ হয় আৰু এখন অচিন দ্বীপৰ কাহিনী আৰু ভয়ংকৰ পৰুৱা অনুবাদ কিতাপ হয় এখন প্ৰথম মোৰ অচিন দ্বীপৰ কাহিনী এই কিতাপখনৰ মূল লেখক হৈছে মোহন ৱাইজ আৰু কিতাপখন হৈছে দ্য ছুইছ ফেমিলি ৰবিনছন আৰু এই কিতাপখন 140 বছৰ পূৰ্বে লিখি উলিয়াইছিলে আৰু এই কিতাপখন ইংৰাজী সাহিত্যত জনপ্ৰিয়তাৰ শীৰ্ষত থকা মানে শিশুসকলৰ জনপ্ৰিয়তাৰ শীৰ্ষত থকা এখন তৃতীয় স্থান লাভ কৰা কিতাপ হয় ৰবিনছন দ্য ছুইছ ফেমিলি ৰবিনছন ইয়াৰ মানে অনুবাদ কৰিছে ৰঞ্জু হাজৰিকাই অসমীয়ালৈ অনুবাদ কৰিছে দ্য ছুইছ ফেমিলি ৰবিনছন কিতাপখনৰ পৰা আৰু ছেকেণ্ড কাহিনীটো অচিন দ্বীপৰ কাহিনী আৰু ভয়ংকৰ পৰুৱা যিহেতু ছেকেণ্ড কাহিনীটো হৈছে ভয়ংকৰ পৰুৱা আৰু এইটো এটা কাহিনী হয় এই কাহিনীটো লিখিছিলে H.G. Wells আৰু কাহিনীটো হৈছে দ্য এম্পায়াৰ অফ দ্য এণ্টছ আৰু এই দুখন কিতাপৰ অনুবাদ হয় এখন অচিন দ্বীপৰ কাহিনী আৰু ভয়ংকৰ পৰুৱা পঢ়া নাই পঢ়ি ভালে লাগিব চাগে আৰু দ্বিতীয়খন আনিছিলোঁ ৰঞ্জু হাজৰিকাৰে হৰৰ আৰু ৰহস্য আৰু ইয়াতো মানে কেইবাটাও কাহিনী লগ লাগি এখন কিতাপখন লিখি উলিয়াইছে আৰু ভাবিছোঁ এইখন কিতাপো পঢ়ি ভালেই লাগিব এতিয়ালৈকে পঢ়া নাই পঢ়িম আৰু মই ৰঞ্জু হাজৰিকাৰ কিতাপ পঢ়ি বহুত ভাল পাওঁ বিশেষকৈ তেওঁৰ ৰহস্যধৰ্মী উপন্যাসবোৰ আৰু ভূতৰ যিবোৰ গল্প হৰৰ গল্পবিলাক পঢ়ি পিনি বহুত ভাল লাগে আৰু সেইকাৰণে এইখন আনিলোঁ ৰঞ্জু হাজৰিকাৰ আৰু তৃতীয়খন আনিছিলোঁ ৰীতা চৌধুৰীৰ মহাজীৱনৰ আধাৰশিলা এখন উপন্যাস হয় এইখনো পঢ়ি ভালেই লাগিব চাগে ৰীতা চৌধুৰীৰ আৰু এইখনো পঢ়া নাই কিতাপ এখন আনিহে থৈছোঁ পঢ়া হোৱাই নাই আৰু পঢ়িবলৈ মানে টাইমেই মিলাব পৰা নাই আৰু 4 নম্বৰখন কিতাপ আনিছিলোঁ এখন এতিয়া জনপ্ৰিয়তাৰ শীৰ্ষত থকা লাইফ অফ এ ড্ৰাইভাৰ এইখন পঢ়ি ভালেই লাগিব কাৰণ মই 3টামান পৃষ্ঠা পঢ়িছোঁ বাৰু এইখনৰ আৰু পঢ়ি পিনি মোৰ ভালেই লাগিছে আৰু সকলোৱে যেতিয়া ভাল পাইছে মোৰো ভালেই লাগিব পঢ়ি খুব প্ৰথম কাহিনীটো আমাৰ হাজবেণ্ডে পঢ়ি আছে এখন কিতাপ ময়ো পঢ়ি আছোঁ তেওঁ যেতিয়া সময় পায় তেওঁ পঢ়ে আৰু মই যেতিয়া সময় পাওঁ মই পঢ়োঁ কিতাপখন মোৰ পঢ়ি ভালেই লাগিছে আৰু এখন আনিছিলোঁ হনুমান চালিচা এইখন গতিকে এখন তেওঁ জেগাত ৰাখি দিছোঁ বাৰু আৰু 4-5খন আৰু 6 নম্বৰখন আনিছিলোঁ এখন এংলো আছামিজ ডিক্সনেৰী ডক্টৰ হীৰেণ গোহাঁইৰ ডিক্সনেৰী এখন মোক খুবেই প্ৰয়োজন হৈ আছে সেইকাৰণে মই ডিক্সনেৰীখন লৈ আহিলোঁ এইখনেই আছিলে কিতাপ আৰু এতিয়া কালি ৰাতি মই চিকেন আৰু পোলাও বনাইছিলোঁ আৰু তাৰ ভিডিঅ' কৰি ৰাখিছিলোঁ তেন্তে আহকচোন চাওঁ মইনো কেনেকৈ
পোলাও বনালোঁ। অৱশ্যে চিকেন মোৰ হাজবেণ্ডে বনাইছিলে। প্ৰথমতে চাই লওঁ আহকচোন ভিডিঅ'টো। আৰু পোলাওৰ বাবে মই এয়া চাউল লৈ লৈছিলোঁ 1 কাপ। মই ঘৰৰ ভাত খোৱা চাউলেই লৈ লৈছোঁ। তাৰপাছতে এফালে পিঁয়াজ এটা কাটি লৈছোঁ, কাজু, লং 2টা, ইলাচি 2টা আৰু ডালচেনি এটুকুৰা লৈ লৈছোঁ। আৰু চব্জি লৈ লৈছিলোঁ মটৰ কেইটামান, গাজৰ এটা কাটি লৈছিলোঁ সৰু সৰুকৈ, আৰু ফ্ৰেঞ্চবিন 2টামান এনেকৈ কাটি লৈছিলোঁ। তাৰপৰা এইফালে এটা কুকাৰ বহাই পিনি তাতে মই তেল দি ল'লোঁ অলপ। মই চাফুলা অইলটো ব্যৱহাৰ কৰিছোঁ, ৰিফাইন তেলতো আপোনালোকে বনাব পাৰে। মই এইটো তেলেই ব্যৱহাৰ কৰিলোঁ। এতিয়া তেলখিনি গৰম হ'বলৈ দিব লাগিব। আৰু তেলখিনি গৰম হোৱাৰ পাছতে মই ইয়াত অকণমান লগতে 1 চামুচমান ঘিও দি দিছোঁ। আৰু ঘি দিলে টেষ্ট লাগে খাই পোলাওখিনি। আপোনালোকে যদি মিঠা খায় তেতিয়াহ'লে চেনি দিব পাৰে। মই চেনি নিদিওঁ কাৰণ মই মিঠা ভাল নাপাওঁ খাই পিনি। আৰু এতিয়া মই কাজু কেইটুকুৰা দি দিম তাতে, আৰু প্ৰথমতে কাজুকেইটা ভাজি ল'ম। আৰু ইয়াৰ পাছতে লং, ইলাচি, ডালচেনি এইকেইটাও ভাজি ল'ম। তেজপাত দিব পাৰে, মই তেজপাত দিবলৈ পাহৰি থাকিলোঁ। তাৰপিছতে মই পিঁয়াজখিনি দি ল'ম, পিঁয়াজখিনি দি পিনি ভাজি ল'ম এইখিনি। আৰু এইখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। তাৰপিছতে মই এতিয়া কাটি ৰখা পাচলিখিনি দি দিম। আৰু এতিয়া এইখিনি ধুনীয়াকৈ পিঁয়াজ ভাজি ল'ম। আৰু তাৰপাছতে মই এয়া চাউলখিনি দি দিম। মই চাউলখিনি ভাত খোৱা চাউল, গতিকে মই তিয়াই ৰখা নাই, ডাইৰেক্ট ধুই পিনি দি দিছোঁ। তাৰপিছতে এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম চাউলখিনি অলপ দেৰি ভজাৰ পাছতে এয়া মই পানী এইটো গিলাচেৰে মই কমকৈ 1 গিলাচ পানী দি দিছোঁ। এগিলাচতকৈ অলপ দিলোঁ পানী। চাউল যিহেতু 1 কাপ লৈছোঁ, গতিকে পানী এগিলাচতকৈ অকণমান বেছি দি দিছোঁ। তাৰপিছতে অকণমান নিমখ দি দিব। কেমেৰাটো ফ্লেছ লাইটটো অন অফ হৈ আছে, গতিকে পিকচাৰটো ভালকৈ অহা নাই। তাৰপিছতে এইখিনি ধুনীয়াকৈ মিলাই এতিয়া কুকাৰটো মই 2টা হুইচেল আহিবলৈ দিম। আৰু এয়া মোৰ প্ৰথমটো হুইচেল আহি গৈছে, তাৰপিছতে ইয়াৰ দ্বিতীয়টো। আৰু এইফালে হাজবেণ্ডে কেৰাহী এখন পাতি তাতে প্ৰথমতে আলুখিনি ভাজি লৈছে। আলু 2টা আলু এনেকৈ টুকুৰা টুকুৰকৈ কৰি ল'লে। তাৰপিছতে এতিয়া চিকেন মাংসখিনি দি ভাজি লৈছে, আলু মাংস। বেটাই সামি আছে। এইফালে মই ভইচ অভাৰ দিছোঁ। আদা ৰচুন একেলগে পেষ্ট বনাই লৈছিলে, আদা ৰচুন পিঁয়াজ সেইখিনি দি ল'লে। দিয়াৰ পাছতে মিট মছলা দি দিছে, তেওঁৰ ষ্টাইলত বনাই আছে। আৰু এইফালে হালধি দি দিছে, তাৰপিছতে জিৰা পাউডাৰ, তাৰপৰা 1 চামুচ ৰেড চিলি পাউডাৰ। মই মানে মোবাইলটো তাত থৈ পিনি মই বেলেগ কাম কৰি আছিলোঁ, গতিকে তেওঁ কেনেকৈ দি আছে এতিয়া ভিডিঅ' এডিট কৰি থাকোঁতে মই আপোনালোকক দেখি কৈ আছোঁ আৰু মানে চাই। তাৰপিছতে পানী দি দিছিলে। প্ৰথম পানীখিনি দিওঁতে কেমেৰাটো অন নকৰিলে হবে। তাৰপিছতে পাছতে সেইটো গিলাচেৰে 1 গিলাচ পানী দি দিছে। আৰু তাৰ পাছত মই ঢাকি পিনি এনেকৈ ৰাখি দিলে। পাছত মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ ফোন আহিলে আৰু ফোনত কথা পাতি থাকোঁতে ভিডিঅ' কৰিবলৈ থাকি গ'ল। আৰু এয়া মোৰ এইফালে পোলাও। চাওক কি ধুনীয়া হৈছে পোলাওখিনি।
খাই কিন্তু ভাল লাগিলে পোলাওখিনি। আৰু এয়া এতিয়া মই কাঁহী এখনত উলিয়াই ল'ম। মই এখন হাতেৰে মোবাইল ধৰি আছোঁ আৰু এখন হাতেৰে পোলাওখিনি এনেকৈ লৰাই আছোঁ, গতিকে অকণমান অসুবিধা হৈছে। আৰু এয়া চাওক, কিন্তু সেয়া প্ৰথমতে মই এখন কাঁহীত উলিয়াই ল'লোঁ আৰু এইফালে মাংস একেবাৰে কম দেখিছে মাংস। আৰু এয়া মাংসখিনিও কিন্তু খাই বহুত টেষ্ট লাগিছিলে, এনেকৈ বনাইছিলে। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। তেন্তে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।